তো গাইজ আপোনালোকৰ আশীৰ্বাদত আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া যে দেখিছে এয়া একো বেলেগ নহয়। চ' আজি আইতাৰ এবছৰ হ'ল, আইতা নোহোৱা মানে আজি এবছৰ হ'ল। তো সেইটো কাৰণে আজি বছৰে কি হয়, তো বছৰেকিখিনি আগবঢ়াইছে। আৰু এইফালে বতৰটো চাওক কি ধুনীয়া কৰিছে। আৰু এইফালে এইটো এটা আৰু এইটো এটা মানে কাজিয়া লাগিছে, মানে ভাই ভণ্টি যে লাগিয়ে থাকে। তো এইফালে পূজা আৰম্ভ হৈয়ে আছে। এইটো দেউতা হয়, এইফালে আগবাঢ়ি আছে। আৰু এয়া আইতা, মই যে অকণমান জুম কৰি দিছোঁ। আৰু আইতাক যোনে যোনে মানে চিনি পায়, মোৰ লং ভিডিঅ'ত দিয়া আছে ব্লগত। আৰু এয়া ভনীবা আহি পালে আৰু এইফালে সেৱা লৈ আছে। সকলোৱে পূজা হ'ল মানে সেৱাটো সকলোৱে কৰি লৈছে। আজি আইতালৈ বহুত মনত পৰিছে, কিন্তু কি কৰিম, মনত পৰিলেতো আৰু উভতি নাহে। যোৱা মানুহ গুচি গ'ল, তথাপিও মনত দুখটো লাগে আৰু। আৰু এইফালে ভাত খাবলৈ হৈ গ'ল, সকলো বহি লৈছে। আৰু এইফালে গধূলিও হৈ গ'ল, মই অলপ ওলাই আহিছিলোঁ মানুহখিনি যোৱাৰ পিছত। তো এয়া মোৰ লগৰটো বিকাশে ভিডিঅ' বনাবলৈ। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।